আজি কিছুদিন আগতে ফেচবুকত এটা কবিতা পঢ়িবলৈ পাইছিলোঁ। কবিতাটি লিখিছিলে মোৰ স্কুলীয়া বান্ধৱী সুদৰ্শনাই। সঁচাই তাৰ লিখনি ইমান ধুনীয়া। কবিতাটি পঢ়ি মই কমেণ্টত লিখিয়ে পেলালোঁ, ঐ মোকো এটা কবিতা লিখি দিবিচোন, মই আবৃত্তি কৰিম। তাই যে কথাটো ইমান চিৰিয়াছলি ল'ব মই ভবাই নাছিলোঁ। তাৰ দুদিনমান পিছত তাই মোক মেছেঞ্জাৰত মেছেজ কৰিলে, ঐ তই যে এটা কবিতা খুজিছিলি, তোৰ নাম্বাৰটো দেচোন। আৰু মই দেৰি নকৰি তাইক মোৰ নাম্বাৰটো দিলোঁ। তাৰ দুদিনমান পাছতে তাই সঁচাকৈয়ে মোক এটা কবিতা পঠালে। কবিতাটি পঢ়ি মই সঁচাই আপ্লুত হ'লোঁ। মনতে এটা ভয় ভয় আৰু দুখী দুখী ভাৱো আহিল, কাৰণ এনেকুৱা কামবোৰৰ লগত মই একেবাৰেই জড়িত নহয়। সঁচাই তাইৰ লিখনি ইমান ধুনীয়া। গতিকে আজি মই সেই কবিতাটোকেই পাঠ কৰিবলৈ লৈছোঁ। মই নাজানো তোৰ লিখনিক মই কিমান দূৰ জাষ্টিছ কৰিব পাৰিম সুদৰ্শনা, কিন্তু তথাপিও মই আগবাঢ়িছোঁ। গতিকে যদি কিবা ভুল হয় সেই ভুলৰ মই ক্ষমা প্ৰাৰ্থী। কবিতাৰ শিৰোনাম এখন টেক। আঙুলিৰ ফাকেৰে ক্ষণিকতে পাৰ হোৱা সময়ক কাজলি পাতি ধৰি ৰাখিব পৰা হ'লে, এই সময় বৰ আটকীয়া, এই সময় চিৰ সেউজীয়া। আন্তৰিকতাৰ এখনি হাত, সাদৰৰ এপিয়লা ধুমায়িত চাহ, আৰু এটি নিয়ৰ সিক্ত গধূলি, এমুঠি আবেগ একাজলি মৰম, আমাৰ কণ কণ সুখবোৰ যেন ইয়াতেই বিলীন হ'ব খোজে। বুকুৱে বুকুৱে বৈ যাব ধৰে মৰমৰ সোণিত। বুকুৰ কিমান আপোন হ'লে ক'ব পাৰি জীৱনৰ প্ৰতিটো কথা। ভালপোৱাবোৰ কিমান গভীৰ হ'লে অকপতে খুলি দিব পাৰি হৃদয়ৰ ৰুদ্ধ দুৱাৰ। এই সময় আমাৰ, এই নিয়ৰ সিক্ত সন্ধিয়াৰ সাক্ষী আমাৰ এই নিভাঁজ সম্পৰ্ক। বিশাল পৃথিৱীৰ এই খন্তেক সময় আমাৰ, কেৱল আমাৰ।